নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মে-ডাম-মে-ফি আহোমসকলৰ এক পৰম্পৰাগত উৎসৱ। এই উৎসৱটিতেই আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু শান্তিৰ বাবে কামনা কৰে। আমি আগৰ পৰাই মে-ডাম-মে-ফি শব্দটো শুনি আহিছোঁ, কিন্তু ইয়াৰ অৰ্থনো কি, ইয়াক কি ধৰণে পালন কৰে, এই আটাইখিনি কথা আজিৰ ভিডিঅ'ত জানিম। চাই থাকক ভিডিঅ'টি। এই ৰিডাৰ্ছ ক্লাব অফ আছাম চেনেলটিত আমি এনেধৰণৰ সৰু সৰু কথাবিলাক দাঙি ধৰি থাকোঁ। এনেধৰণৰ কথাবিলাক জানিবলৈ আপোনালোকে আমাৰ চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি অল কৰি ল'ব, যাতে সৰ্বপ্ৰথমে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব পাৰে। মে-ডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে হৈছে মৃতকৰ দেউ। এই মে-ডাম-মে-ফি আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা হয় আৰু এই নীতি নিয়মসমূহক আহোম ভাষাত খয়েকলাই বুলি কোৱা হয়। প্ৰচলিত বিশ্বাস অনুসৰি এই মে-ডাম-মে-ফি আহোম ৰজা চাওলুং চুকাফাৰ লগত অহা বুৰঞ্জী লিখক মৌমুন মৌমাই দেওধায়ে অসমত আনিছিল। বৰ্তমান সময়ত প্ৰতি বছৰে আজিৰ দিনটোত অৰ্থাৎ 31 জানুৱাৰীৰ দিনটোত মে-ডাম-মে-ফি পালন কৰা হয়। টাই আহোমসকলে বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ মৃত্যুৰ পিছত ডাম-ফি অৰ্থাৎ দেৱতাৰ ৰূপত 7খন স্বৰ্গৰ ভিতৰত কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পু নাতি, পৰি নাতি, জীয়াৰী বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। এই মে-ডাম-মে-ফি পালন কৰিবলৈ ৰাইজে সমূহীয়াকৈ গোট খায়। 8চকীয়া অস্থায়ী দেওশাল, যাক আহোম ভাষাত চফি বুলি কোৱা হয়, সেই চফি পাতি 8খন মেহেঙা মানে হৈছে শৰাই, সেই মেহেঙা পাতি আহোমসকলৰ আদি পিতা লেংডন দেৱতা আৰু লগতে 8জন ফি মানে হৈছে মৃতকৰ দেউ, সেই মৃতকৰ দেউক উপাসনা কৰে। এই অৰ্চনাত তেওঁলোকে ফুৰা তাৰা আলং মানে হৈছে নিৰাকাৰ দেৱতা আৰু লগতে নি-দাম-খাম মানে হৈছে সোণালী ৰঙৰ ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াকৈ ভোজ আয়োজন কৰে। এই পৰম্পৰা পোনপ্ৰথমবাৰৰ বাবে অসমৰ টিপামৰ বুঢ়া ডাঙৰীয়া থানত আয়োজন কৰা হৈছিল। এই মে-ডাম-মে-ফি ঘৰুৱাভাৱেও আয়োজন কৰা হয়। ঘৰুৱা পৰম্পৰাত পাকঘৰৰ পশ্চিম দিশত থকা খুঁটা, যাক ফকাম বুলি কোৱা হয়, তাৰ কাষতে বাছনি কৰি 5খন মাইহাং আগবঢ়াই পূৰ্বপুৰুষসকলক উপাসনা কৰা হয়। পুৰণি কথা বাৰ্তাৰ মতে জাচিং-ফাই লেংডনৰ 2 নাতি খুনলুং আৰু খুনলাইক পৃথিৱী শাসন কৰিবলৈ স্বৰ্গৰ পৰা মৰ্ত্যলৈ পঠাইছিল আৰু তাৰ পাছতেই দুয়োৱে সোণৰ জখলাৰে নামি আহি পৃথিৱী শাসন কৰিছিল। আহোমসকলে বিশ্বাস কৰে যে টাইসকল তেওঁলোকৰ দ্বাৰাই সৃষ্ট আৰু তাৰ পাছৰ পৰাই তেওঁলোকে লেংডন দেৱতাৰ বংশৰ বুলি জ্ঞান কৰি লেংডন দেৱতা আৰু নিজৰ পূৰ্বপুৰুষসকলক বেলেগ বেলেগ নামেৰে পূজা অৰ্চনা কৰি আহিছে। জাচিং-ফাই খুনলুং আৰু খুনলাইক আফা, মে-ডাম-মে-ফি, ৰিক পূজা আদি কৰিবলৈ উপদেশ দিছিল আৰু তাৰ পাছৰ পৰাই আহোমসকলে পৰম্পৰাগত নিয়ম অনুসৰি মে-ডাম-মে-ফি লগতে বাকীবোৰ পূজা পালন কৰি আহিছে। এই কথাবিলাক জানি আপোনালোকে কেনে পালে জনাব। ক'ৰবাত যদি ভুল ভ্ৰান্তিত থাকি গৈছে তেনেহ'লে শুধৰাই দিব। এই ভিডিঅ'টি বনাবলৈ যথেষ্ট কষ্ট কৰিছোঁ। আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে এটি লাইক কৰিব, কাৰণ এটি লাইকে যথেষ্ট উৎসাহ যোগায় আৰু খুব বেছি শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে, যাতে এই ভিডিঅ'টি অধিক লোকলৈ যায় আৰু বহুতে নাজানিব পাৰে এইখিনি কথা, যাতে অলপ জানে আৰু মোৰ যদি কিবা ভুল থাকি যায় আঙুলিয়াব পাৰে যাতে। ধন্যবাদ।